স্বর্গীয় গিৰীশ দাস তেখেত গোৱালপৰীয়া নৱগীতৰ যিটো উপহাৰ আমাৰ গোৱালপাৰা জিলাৰ লগতে গোটেই অসমবাসীক দিছে, আমি নিশ্চয় স্মৰণ কৰিব লাগিব। স্বৰ্গীয় মহেশ চন্দ্ৰ নাথ তেখেত তবলা বাদক হিচাপে এজন সুদক্ষ অভিনেতা হিচাপে স্বৰ্গীয় নৃপেন দাস, স্বৰ্গীয় সতীশ চন্দ্ৰ ৰয়, সেই সময়ত তেওঁলোকে বিশেষকৈ এই সংগীত বা নাট্য জগতত আমাৰ গোৱালপাৰা জিলাত আলোড়নৰ সৃষ্টি কৰিছে আৰু আমি তেওঁলোকক অনুসৰণ কৰি লাহে লাহে কিছু আগবাঢ়িছোঁ। যিয়ে নহওক সময়ৰ সতে যদিও খোজ মিলাই আজ্ঞা হয়তো পিছুৱাই থাকিব লগা হৈ গৈছে, কিন্তু মোৰ বিশ্বাস বৰ্তমান দেখা গৈছে আজি 2 বছৰমানৰ পৰাই দেখি আছো যে এইটো দিশ আকৌ পুনৰ উজলি উঠাৰ এটা লক্ষণ দেখা পাইছো। মই আশা কৰোঁ যিসকল উদ্যোগী মহিলাই এনেকুৱা অনুষ্ঠান তেওঁলোকে চলাই আছে, তেওঁলোকৰ মনোবল যাতে আগলৈও থাকে আৰু আমাৰ গোটেই অঞ্চলৰে ল'ৰা ছোৱালীসকলক তেওঁলোকৰ নিজা নিজা যিখিনি এক্টিভিটিছ সেইখিনি যাতে তেওঁলোকে পাৰদৰ্শিতাৰে উজ্বলাই তুলিব পাৰে তাৰে মই কামনা কৰিলোঁ। মই দীঘলীয়া বক্তব্য নাথাকোঁ, মই বিশেষকৈ এই অনুষ্ঠানটোৰ লগত জড়িত থাকিব নোৱাৰিলোঁ। আৰম্ভণিৰ দিনাখন আছিলোঁ, আজি আৰু শেষৰ দিনা বিশেষকৈ মোৰ শাৰীৰিক এটা সমস্যাৰ কাৰণে মই চকু অপাৰেশ্যন কৰিছোঁ। মই পাটনাৰ পৰা আহিলোঁ মাত্ৰ, তথাপিতো ৰ'ব নোৱাৰি মই আহিছোঁ। আশা ৰাখিছোঁ আমাৰ এই অঞ্চলৰ যিসকল অভিভাৱক তেওঁলোকে নিশ্চয় এই অনুষ্ঠানবিলাকক আগবঢ়াই নিয়াৰ কাৰণে সকলো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াই আমাৰ পূৰ্বৰ যিটো আমাৰ বিশেষকৈ এই আগিয়া অঞ্চলৰ সুনাম, পূৰ্বৰ যিটো সুনাম, এই সুনামটো যাতে আমি পুনৰ আগলৈ আগবঢ়াই দিব পাৰোঁ তাৰে কামনা কৰি মোৰ বক্তব্য ইমান সামৰণি মাৰিছোঁ। ধন্যবাদ।